না তোমাৰ আছিল নে মোৰ আছিল, এই আটাইবোৰ মুহূৰ্ত আমাৰ আছিল। মই বুজি পোৱা নাই আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ নে নতুন আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ, কিন্তু ইয়াত যি শেষ হ'বলৈ গৈ আছে সেই প্ৰতিটো মুহূৰ্ত ইয়াৰ মাজত চিৰস্থায়ী হৈ ৰ'ব। আজি শব্দবোৰে আমাৰ দ্বিতীয় ঘৰৰ কথা ক'ব, মানে আমাৰ স্কুল। সেই ক্লাছৰুমটো বহুত বেলেগ আছিল, কিন্তু সকলোবোৰ হৃদয়ৰ ওচৰ আছিল। তাৰ পাছত সেই টিচাৰ্ছবোৰ যোনে আমাক পঢ়ুৱাইছিল আৰু আমিবোৰ যাৰ অকণো পঢ়িবৰ মন নাছিল। টিচাৰ্ছবোৰৰ নামকৰণ কৰা আৰু সদায় ৰাতিপুৱা গুড মৰ্ণিং বুলি গোৱা সমাগত সংগীত আছিল আমাৰ গুপ্ত প্ৰতিভা। নিজৰ ভুলৰ বাবে বেলেগৰ নাম লগাই দিয়া সেয়াও আছিল এক ধৰণৰ কলা। সেই ইংলিছৰ পিৰিয়ডত কোনোবা মিউজিচিয়ান, কোনোবা ছিংগাৰ নতুবা কৈমিল গায়ৰ যাদুক মাতিবলৈ যন্ত্ৰ হৈ পৰিছিলোঁ। সেই ক্লাছৰ কেপ্টেইন যিও আছিল আমাৰে বন্ধু। হাল্লা তেতিয়া বন্ধ হৈছিল যেতিয়া বাহিৰত টিচাৰ্ছ দেখা গৈছিল। ক্লাছত পঢ়াই কি থাকে সেইটোৰ লগত একো মতলব নাছিল। জল্দি টিফিন খোলো, আণ্টি আজি কিহৰ চব্জি দিছে তাক লৈহে মনটো থিয়াইছিল। সেই টিফিন পিৰিয়ডৰ আগত টিফিন শেষ হৈ যোৱা আৰু এটা টিফিন গোটেই ক্লাছটোৱে ভগাই খোৱা সময়কণ বৰকৈ মনত পৰিব। স্কুল লাইফটোৱে ইমান গিফ্ট দিছিলে। নিজৰ প্ৰথম ক্লাছকতো ইয়াতে লগ পোৱাইছিলে। মোৰ তাইৰ লগত বন্ধুত্বয়ে হোৱা নাছিল, কিন্তু লগৰবোৰৰ বাবে বৌ হৈ পৰিছিল। এই পেঞ্চিলৰ পৰা কলমলৈ পৰিৱৰ্তন হোৱা অনুভৱ, হাউচ চিলেকশ্যনৰ বাবে কৰা অডিশ্যন আছিল সদায় হিয়াৰ আমোদ। সেই ৱাছৰুমত সকলোবোৰ একেলগে যোৱা, আধা পিৰিয়ড তাতেই কটোৱা, এই সৰু সৰু কাজিয়াৰ সময়ত বাহিৰত তোক চাই ল'ম বুলি ভয় লগোৱা প্ৰতিটো কথাই আছিল বৰ ধুনীয়া। আমাৰ চাৰ্টৰ শ্লিভছ সদায় উঠোৱা থাকে। হোৱাইট স্পৰ্টছো আছিল আমাৰ, তথাপিও মাল্টি কালাৰ জোতা পিন্ধি গৈছিলোঁ, কাৰণ তাত ৰুলছে ইমান আছিল যিবোৰ ব্ৰেক কৰাৰ মজায়ে বেলেগ আছিল। সেই মৰ্ণিং এছেম্বলিবোৰত নোযোৱা, ধৰা পৰাৰ পাছত বেমাৰৰ বাহানা, কি যে আছিল মজা। এই আমেজৰ লগত মেট্ৰিকো পাছ কৰি গ'লোঁ। ষ্ট্ৰীমো চেঞ্জ হ'ল আৰু সেই ক্লাছটোও হেৰাই গ'ল। কিন্তু তাৰ পাছতো এই আমেজৰ অন্ত নপৰিল। কেইটামান নতুন বন্ধু আহিল, আনহাতে কেইটামান আগৰ পুৰণি বন্ধুৱে থাকিল। কেৱল এটা কথাই শিকিলোঁ আমি, যে ক্লাছ 10ৰ ৰিজাল্টে আমাক সপোন দেখুৱাইছিল আৰু ক্লাছ 11এ আমাক আমাৰ অকাত। 12 ক্লাছত যেতিয়া ফূৰ্তিৰ ভাৰ্চন আপডেট হৈ 2.0 হ'ল, স্কুলীয়া জীৱনৰ প্ৰতিটো শেষ মুহূৰ্ত অনুপম হৈ ৰ'ল। এক্সাম হলত বন্ধুৰ ভৰসাত যোৱা, কেতিয়াবা আগৰ পৰা চাই লিখা, কেতিয়াবা পিছৰটোক দেখুওৱা, সেই নতুন নতুন আখৰৰ ফৰ্মেট বনাই পৰীক্ষাৰ আগত বেঞ্চত লিখি থোৱা, তাতেই লুকাই আছিল আমাৰ নতুন প্ৰতিভা। এনুৱেল ফাংচনত কৰা প্ৰগ্ৰেমবোৰ বহুত সুন্দৰ আছিল। না মোৰ আছিল নে তোমাৰ আছিল, সেই সকলোবোৰ পাৰফৰ্মেঞ্চ আমাৰ আছিল। দিন, মাহ, বছৰ কেতিয়া পাৰ হ'ল গমেই নাপালোঁ। আমাৰ ফেৰৱেলে আহি আমাকে স্কুলৰ টোপনিৰ পৰা জগালে। আৰু আজি এই 14 বছৰৰ যাত্ৰা ইয়াতেই অন্ত পৰিল। এয়া আছে ন লিখাই, যোনে পায় নিশ্চয় কিবা হেৰুৱায়। কালিৰ পৰা আমি ইয়াত নাথাকিম। এটা সময়ত পৰিয়াল আছিলোঁ আৰু কালিৰ পৰা আলহী। গ্ৰুপ ফটো সেইখন লাষ্ট আছিল, য'ত সকলোকে একেলগে দেখা গৈছিল। যিযোৰ ইউনিফৰ্মক ঠাট্টা কৰিছিলোঁ সেইযোৰলৈ আজিৰ পৰা বৰকৈ মনত পৰিব। সেই নামবোৰ টিচাৰ্ছে কেতিয়াও গম নাপাব, যিবোৰ আমি তেওঁলোকক মৰমতে দিছিলোঁ। এতিয়া ভগৱানৰ ওচৰত এটাই মিনতি, যেন ঘূৰাই পাওঁ সেই স্কুলীয়া দিনখিনি। আমাৰ স্কুলৰ দিন, ক্লাছৰ স্মৃতি, বাছৰ ধেমালি সকলো মনত পৰিব। না তোমাৰ আছিল নে মোৰ আছিল, এই স্কুলৰ প্ৰতিটো স্মৃতি আমাৰ আছিল। Some sunshine
give me some rain. Give me another chance, I wanna grow up once again. Na 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 na.